আমি ডিজি মিউজিক ষ্টুডিঅ'ত মই কাম কৰোঁ ৰাতি ঘৰৰ ওচৰলৈ নাযাওঁ আৰু ষ্টুডিঅ'তে থাকোঁ কাম কৰোঁ ৰাতিপুৱা 3-4 বাজি যায় তাতে শুই থাকোঁ তাতে ভাত চাত খাওঁ যি পাওঁ আৰু মই তেতিয়া কণ্টেক্ট লেন্স পিন্ধোঁ ৰাতি লেন্সটো খুলি পেলাই শুব লাগে আৰু এটা চলিউশ্যন থাকে তাত ডুবাই থ'ব লাগে চ' সেই সময়ত মানে চলিউশ্যনটো ইমান এভেইলেবল নাথাকে এতিয়া পায় চবতে পায় কোনোবা ফাৰ্মাচীতে পায় মানে চলিউশ্যন বম্বেৰ পৰা অনা হয় আৰু কণ্টেক্ট লেন্সো মানে কিনিবলৈ গ'লে হেৰালে একদম পাণবজাৰ যাব লাগে এজন বুঢ়া ডক্টৰ আছিলে মই নামটো পাহৰিলোঁ তেখেতৰ তাৰ পৰা পায় মানে তেখেতে দিয়ে চ' ৰাতি কেতিয়াবা চলিউশ্যন নাথাকিলে মই পানীৰ গ্লাছত থৈ দিওঁ এগিলাচ পানী লৈ মানে চলিউশ্যন নাই পানীতে থৈ দিওঁ কণ্টেক্ট লেন্সযোৰ মুঠতে আৰ্দ্ৰ হৈ থাকিব লাগে আৰু য়েছ ৱেট হৈ থাকিব তো ৰাতি পবিত্ৰ এদিন উঠি মানে পিয়াহ লাগিলে গিলাচটো লৈ পেলাই কণ্টেক্ট লেন্সে পানী দিলে খায় ৰাতিপুৱা উঠি মই গ্লাছটো চাইছোঁ মই বোলো ইয়াততো লেন্স আছিলে দিলে খাই এতিয়া কি কৰা যাব পবিত্ৰ ক'লে মইতো খাই দিলোঁ ৰাতি এতিয়া কণ্টেক্ট লেন্স গৈ পেলাই পেট পালেগৈ আকৌ পাণবজাৰ গৈ আকৌ মই লেন্স নহ'লে নেদেখোঁ ভালকৈ এনেকৈ চাবলগীয়া হয় খুবেই বেয়া চকু আছিলে তাৰপিছত মই এতিয়া বাৰু চাৰ্জাৰী কৰিলোঁ আজি 12 বছৰ হ'ল এতিয়া দূৰতো ভালেই দেখোঁ দূৰত প্ৰব্লেম নাই পঢ়িবলৈ অকণমান দিগদাৰ হয় সেইটো বাৰু মই ষ্টুডিঅ'ত কাম কৰা বেছিভাগৰে চকু প্ৰব্লেম হৈছে আৰু সেইটো এটা ইণ্টাৰেষ্টিং ঘটনা পবিত্ৰৰ লগত আচলতে ষ্টুডিঅ'ত আমি একেলগে থাকোঁ একেলগে শুওঁ গীত মই সেইকাৰণে কৈছোঁ গৌৰৱেৰে যে বেছিভাগ গীতৰ প্ৰথম শ্ৰোতা আমি দুয়ো একেলগে থাকোঁ একেলগে শুওঁ ষ্টুডিঅ'ৰ ফ্ল'ৰত শুওঁ আমি আৰু সেই তেনেধৰণৰ কণ্টেক্ট লেন্সৰ পানী খোৱাৰ অভিজ্ঞতা হৈছে